নমস্কাৰ বন্ধু বান্ধৱসকল, মই আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এটা ট্ৰিক্স শিকাই দিব বিচাৰিছোঁ, যিটো ট্ৰিক্সৰ জৰিয়তে আপোনালোকে কোনো এটা চেনেলৰ সকলোবিলাক ভিডিঅ' এটা এটাকৈ চাব পাৰিব। ধৰি লওক আপুনি ভিডিঅ' এটা চাই আছিল আৰু অকস্মাতে ভিডিঅ'টোৰ লিংকটো হেৰাই গ'ল আৰু ভিডিঅ'টো এতিয়া বিচাৰি পোৱা নাই। তেনে ক্ষেত্ৰত এই ট্ৰিক্সটো বহুত উপযোগী হ'ব আৰু আপুনি এই ট্ৰিক্সটো ব্যৱহাৰ কৰি এই কথাখিনি জানিলে আপুনি পুনৰ আকৌ সেই ভিডিঅ'টো চাব পাৰিব। আহক তেন্তে বন্ধু বান্ধৱসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। ধৰি লওক এইটো এটা ভিডিঅ' আৰু এই ভিডিঅ'টোৰ আপুনি গোলকৈ থকা এই চেনেল আইকনটোত ক্লিক কৰক আৰু তেতিয়া আপোনালোকৰ মোবাইলত এনেধৰণৰ ইণ্টাৰফেচ এটা ওলাব আৰু তাৰ পাছত আপোনালোকে ভিডিঅ'ছ লিখা থকা ঠাইত ক্লিক কৰক। তেতিয়া আপোনালোকৰ সেই চেনেলটোৰ গোটেইবিলাক ভিডিঅ' এটা এটাকৈ ওলাব আৰু আপোনালোকে এটা এটাকৈ চাই সেই নিৰ্দিষ্ট যিটো ভিডিঅ'ৰ প্ৰয়োজন হৈছিল সেই ভিডিঅ'টো বাছি উলিয়াই ল'ব পাৰিব আৰু সেইটো চাব পাৰিব। বন্ধু বান্ধৱসকল, ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো টিপি অল অপশ্যনত ক্লিক কৰি থ'ব, যাতে মই দিয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আজিলৈ আহোঁ, বাই।